নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' বনা নাই, আজি ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ আৰু আপোনালোকক বাৰীত দেখুৱাম। বাৰীতনো কিনো কৰিছে তাকে আজি দেখুৱাম আপোনালোকক। আৰু নিশ্চয় আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। আৰু মই বৰ্তমান আমাৰ ঘৰ পিছফালে দি আহিছোঁ। এয়া চাওক, এইফালে মথাউৰিও বনাই আছে, আপোনালোকক দেখুৱাম বলক। এখন পথাৰৰ মানুহে ধান খেতি কৰিবলৈ এৰিলে। চব এখন খৰাং হৈ গ'ল। খৰাং মানে কি, পানীটো হয়, খালি মানুহে ইয়াত বান্দৰৰ পৰা খেতি কৰিবলৈ এৰিলে। বলক এতিয়া বাৰীলৈ যাওঁ আৰু মথাউৰিটো বনাই আছে, আপোনালোক দেখুৱাম বলক। কেতিয়াবা কেতিয়াবা ইয়াত বাঘো ওলায়, হ'লেও একো নহয়, মানুহে অহা যোৱা কৰি থাকে। চব এইখন হাবি। এইফালে আমাৰ ৰাস্তা, এইফালে দি অহা যোৱা কৰোঁ। এয়া চাওক, মাথাউৰিটো বনাই আছে। বৰ ধুনীয়া হৈ গ'ল মথাউৰিটো, চাওক আপোনালোকে। আগতে মই আপোনালোকক প্ৰথম ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ, এই ৰাস্তাটো দি আহিছিলোঁ আৰু বহুত বেয়া হৈছিলে। এতিয়া ভাল কৰিছে, ব্লগ ইটা দিব এইফালে। ভাল খবৰ আমাৰ কাৰণে, আৰু গৰখীয়াটোলৈ আহিবৰ কাৰণেও ভাল হ'ব, আৰু বাৰী আহিবলৈও ভাল হ'ব। এতিয়া পকা হৈ যাব ৰাস্তাটো, পকা মানে ব্লগ ইটা দি দিব আৰু। এয়া চাওক, এইখিনি বাঁহখিনি কাটি থৈছিলোঁ জেওৰা ববলৈ। কালি কাটিলোঁ আৰু বাঁহনিৰ পৰা আনিলোঁ কেইটামান বাঁহ, এইজোপাটো কাটিলোঁ অলপ। পুলি ৰোৱা হ'লেই বাৰু মোৰ। এইফালে চব জেওৰা সেইফালে দি আছে, ববলৈ আছে, পুতি থৈছোঁ আৰু। আজি বম বুলি ভাবিছিলোঁ, এতিয়া শেষ হ'বনে নহয় জানো। লগতে মই এয়া চব লৈ আনিছিলোঁ, গোল নেমু আৰু নিম গছ লৈ আনিছিলোঁ ৰুবলৈ। আপোনালোকক দেখাম বাৰু পাৰিলে। এতিয়া বাৰীনো কি কি ৰুইছে, এতিয়া আপোনালোকক দেখাই লৈ যাম। এইখিনি ইয়াত থৈ দিছোঁ বাৰীৰ ভিতৰত। এইফালে চক বাৰী ৰাস্তাটো চক, এইফালে জখন, এইফালে চক কি কি দিলোঁ, এইবোৰ চব লাই। এইটো কি গছ চক আপোনালোকে গম পাইছে চাগে, এইটো হৈছে ব্ৰকলি। চকফালে গোটেইখন ব্ৰকলি ৰুইছোঁ। গোটেইখন ব্ৰকলি চক, নাই 900 পুলি ৰুইছোঁ আৰু ব্ৰকলি। এতিয়া চবফালে ফুলকবি, এইখিনি ফুলকবি। বতৰটো খৰাং হৈ গৈছে, বৰষুণ দিলে ভাল হৈ যাব। এইফালে আছে বন্ধাকবি, আৰু এইফালে আমাৰ ওচৰতে কৰা বাৰীখন চক ডাঙৰে হ'ল। বাপহঁতৰ বাৰীটো চক ইমান ডাঙৰ ডাঙৰ হ'ল।
ওলকবি আৰু এইখিনি ওলকবি চাওক, এইখিনি ওলকবি। ওলকবি 1200টা ৰুলো আৰু অকণমান সেউজীয়া হৈছে আৰু লাহেকৈ। বতৰটো খৰাং হৈছে কাৰণে বহা নাই আৰু পানী দি দিয়াৰ লগে লগে পূৰা বাঢ়িব এতিয়া। এইফালে আমাৰ খুৰীহঁৰ ল'ৰাটো গৈছে বাৰী, আৰু এইফালে ওলকবি ৰুই থৈছে আৰু এইফালে ফুলকবি আৰু বন্ধাকবি ৰুইছে। তাই ভাগৰ নাই হোৱা, মোৰ ভাগৰ হ'লেই। আৰু এইখিনি অসমীয়া আলু আৰু মুম্বাই আলু আৰু মটৰ দি থোৱা আছে চব। মটৰ ওলাইছে, আলু গছ ওলাইছে চব। গোটেইখন আলু দি থোৱা আছে। এইফালে চব, এইফালে কি আছে দেখোন বোলে। এইফালে চব বেঙেনা গছ মানে পুলি হৈ আছে চব। আৰু 15 দিনমান পাছতহে ৰুব পাৰিব আৰু এইখিনি চব ফ্ৰেঞ্চবিন চব ফুলিছে, লাগিছে সৰু অলপ। এইখিনি ওলকবি আৰু মটৰ, এইখিনি চব ইমান ধুনীয়া লাইন লাইনকৈ ৰুইছোঁ। এইফালে চব এইখিনি পুলি আছিলে, এবাৰ গৰু সোমাই গোটেইখিনি খাই পেলালে, চব বেয়া হৈ গ'ল। এইখিনি চব আপোনালোক দেখাম বাৰু পাছত পূৰা লাগিলে শাকবোৰ ফ্ৰেঞ্চবিন লাগিলে আপোনালোক এদিন দেখাম বাৰু। চব আপোনালোকে এইখিনি মটৰ, এইখিনি চব মটৰ। ডাঙৰ হৈছে অলপ। আৰু প্ৰথম ভিডিঅ' আপোনালোকক দেখাইছিলোঁ নহয় মূলা আৰু এইখিনি মূলা সিঁচিম বুলি কৈছে নহয় আপোনালোকক। এইখিনি মূলা চব মূলা হৈছে অলপ, খালি ইমান ডাঙৰ নাই হোৱা। আৰু এইখিনি ধনিয়া সিঁচোতে আপোনালোক দেখাইছিলোঁ ন প্ৰথম ভিডিঅ'টো ধনিয়া দিয়া, ধনিয়া গুটি সিঁচোৱা চব। ধনিয়া খাব পৰা হৈছে, খাই আছোঁ আৰু এইখিনি কিনা নাই আৰু। অকণ অলপমান ধুনীয়া হৈছে এতিয়া। চব ধুনীয়া হৈ আছে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপুনি মোৰ চেনেলটো নতুন দৰ্শক তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আৰু বাৰী পূৰা সেউজীয়া হ'লে আপোনালোকক দেখাম বাৰু। এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।